হাই হেল্ল' গাইজ মানে মোৰ অসমীয়া খেৰাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত পুনৰ স্বাগতম আৰু আপোনালোকে চাই আছে দ্য DH55 ব্লগ ধেমাজিয়ান ইউটিউব চেনেল মানে সদায় যেনেকৈ ব্লগ লৈ আনো আজি আপোনালোকৰ মাজলৈ এটা পূৰা ইণ্টাৰেষ্টিং ব্লগ লৈ আহিছোঁ আৰু শেষলৈকে চাই থাকক পূৰা মজা পাব গাইজ কি হ'ল আমাৰ ঘৰতে এই পিছজোপা গোমধানৰ গছ মানে হোৱা নাই খাবলৈ হ'ব আৰু দুদিনৰ পিছত কিন্তু এতিয়া সৰু সৰু হৈ আছে আৰু দুদিনমানৰ পিছত যেতিয়া ডাঙৰ হ'ব তাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ এৰি দিম এইজোপা এতিয়া মানে গাইজ এতিয়া পাইছে 7টা আৰু এতিয়া মই ঘৰত মই আপুনি কি কৰোঁ সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'ৰ পৰা শেষলৈকে চাই থাকক আৰু কি মানে গাইজ আমাৰ ঘৰত যিহেতু মানে চৰকাৰে যি মানে পানী ৱাটাৰ টেপ দিছিলে তাৰ টেপৰ আপোনালোকক দেখুৱাই আছোঁ তাৰ মানে আৰু কাৰ ঘৰত আপোনালোকৰ টেপ আছে কমেণ্ট কৰি জনাই দিব আৰু আমাৰ ঘৰত দুটা আছে আপোনালোকৰ সেইটো দেখাইছোঁ কেনেকুৱা দেখিছে এইটো মানে এইটো এনেকৈ পাব লাগে তেতিয়াহে পানীটো ওলাই যায় আৰু এইটো বৰ্তমান এতিয়ালৈকে 3 মাহমান হ'ল পানী ওলোৱাই নাই কি হ'লে নাজানো পানী চানী ওলোৱা নাই মানে গাইছ এইটো এটা পানীৰ টেপ আৰু সেইডোখৰ এটা আছে এইটো দুইটা মানে এনেই পৰি থকা অৱস্থাত আছে আৰু এতিয়া পানী চানী ওলোৱা নাই আৰু এইডোখৰত এটা সেইডোখৰত এটা আৰু মানে গাইছ কি হ'ল যিহেতু বিহু বতৰ সেইবাবে বিহুৰ ওপৰত মই কৈছিলোঁ আপোনালোকক ভিডিঅ' আনিম বুলি আৰু বিহুৰ ওপৰতে আজি ভিডিঅ' লৈ আহিছোঁ মানে আজি যিহেতু আমাৰ মা আৰু ভণ্টিহঁতে মানে কি আছিলে পিঠা খুন্দিব যাব আৰু পিঠাখিনি মই দেখুৱাইছোঁ কি পিঠা খুন্দিব আৰু মই এতিয়া মানে কি কলপাত কাটিম আৰু কি আনিম আপোনালোকক দেখুৱাম ইফালে এইখিনি মানে পিঠা খুন্দিবলৈ এইখিনি আৰু এইখিনি খুন্দাই নে নুখুন্দে নাজানো কিন্তু এইখিনি খুন্দিব আৰু এতিয়া মই কলপাত কাটিবলৈ গৈ আছোঁ আৰু আপোনালোকক মানে গাইছ মই এতিয়া কলপাত কাটিবলৈ গৈ আছোঁ আৰু কলপাত ডাইকি আৰু এখন কটাৰী লাগিব আৰু এতিয়া কটাৰী লৈ ল'লোঁ আৰু ডাইকি কাটিম এইখিলা কাটিম আৰু ডাইকি মোৰ ওচৰতে আছে এডাল আৰু এতিয়া মই কলপাত কাটিবলৈ গৈ আছোঁ গাইছ মই এতিয়া লৈ ল'লোঁ মানে ডাইকি লৈ ল'লোঁ আৰু এতিয়া কলপাত পাই আছোঁ মানে এইজোপাতে পাৰিম এইজোপা এইখিলা আৰু এইখিলা দুখিলামান পাৰিম আপোনালোকক মানে গাইছ এতিয়া মোৰ কলপাত কটা কাম হৈ গ'ল আপোনালোকে দেখিছে এইখিলা মোৰ পিছফালে এইখিলা কলপাত আৰু এতিয়া মই এইখিলা মানে 3ডোখৰমান কৰিম আৰু A few moments later. মই এতিয়া মানে কলপাত চলপাত কাটি হৈ গ'ল এতিয়া লৈ গৈ আছোঁ য'ত মানে পিঠা খুন্দিব তাত গৈ আছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ লৈ গৈ আছোঁ য'ত আছে তাত মানে গাইছ মই ডাইৰেক্ট পাই গ'লোহি এতিয়া ইয়াতে খুন্দিব পিঠাটো আৰু আপোনালোকক মই এতিয়া কলপাত খিলা ইয়াতে থৈ দিওঁ আৰু মানে ইয়াতে খুন্দিব পিঠা এয়া ঢেঁকী খৰি বুলি কয় এইটো মানে গাইছ কি হ'ল মই এতিয়া কলপাতখনে এনেকৈ ঢাকি থৈ দিলোঁ আৰু ঘৰত যাওঁ Eternity later. মানে গাইছ পিঠা খুন্দা আগত ঢেঁকীশালখন মচি লোৱা হয় মচাৰ পিছত এনেকৈ তলত কলপাত পৰা হয় কলপাত পৰাৰ পিছত যোনটো মানে ধান চাউল যোনটো চাউল খুন্দিব সেইটো এনেকৈ দিয়া হয় তাৰপিছত ঢেঁকীটোৰে এনেকৈ খুন্দা হয় আৰু এতিয়া আমি অলপ খুন্দি আছোঁ মানে যিহেতু বিহু আহি আছে বিহুৰ প্ৰস্তুতি আৰু এতিয়া খুন্দি আছোঁ আৰু ভিতৰৰ পৰা শেষলৈকে চাই থাকক A few moments later. মানে গাইছ এতিয়া মোৰ ইয়াত কাম হৈ গ'ল এতিয়া ঘৰত গৈ আছোঁ আৰু